ও মৰম শিকালা তুমি বহুত দিন নৈখনেও কথা কোৱা নাই সদায় আহা হ'বলা আগৰ দৰে সময় নাপাওঁচোন আগৰ দৰে তাকে দিনটো ৰহিলা মদৰ ঘাটিতেই যায় নহয় বাবুৰাৰ ডাইলগটো মনত আছে নাই দাৱাই হে ৰে দাৱাই হে তুমি আজিও চিৰিয়াছ নহ'লা ন কিয় তুমি এই বেচিজিল কথাৰ লাগ বান নোহোৱা ল'ৰাটোৰ প্ৰেমত পৰা নাছিলা প্ৰেম অনন্ত আমাৰ পিছে তুমি কি কৰা দুখ পাতলাবলৈ ব্যস্ত থাকিবলৈ যত্ন কৰোঁ ব্যস্ততাবোৰে জানো দুখ কমাব পাৰে ঠিকেই ব্যস্ততাবোৰে দুখবোৰ পাতলাব নোৱাৰিলেও অন্ততঃ কিছু সময় পাহৰাই ৰাখে কেতিয়াবা ভাবোঁ আমাৰ কাহিনীটিও যদি দিল ভালে দুলহনীয়া লে যায়ংগে দৰে হ'লহেঁতেন এদিন যদি এই হিন্দু মেঘালীৰ হাত মুছলমান চৰফৰাজৰ হাতত দি দেউতাই ক'লেহেঁতেন যা চিমৰান যা জিলে আপুনি জিন্দগী মৃত্যু যদি আছে লিখা যা চিমৰান ৰখাব কোৱা জিলে আপুনি জিন্দগী নিশ্চিন্ত থাকা যা সেইটো সকল ফটুৱা মানে আপুনি বাৰু কিয় ইমান ট্ৰেজিককৈ সাজিলে আপুনি আপুনি কোন মই আপোনাৰ উপন্যাস এৰাসতী পাৰৰ নায়ক চৰফৰাজ চাৰফাৰাজ তুমি যদি চাৰফাৰাজ তেন্তে তেন্তে মেঘালয় কি গ'ল মেঘালীকটো আপুনি মেঘালীক মই কি মেঘালীকটো আৰে মেঘালীক মই কি চাবলৈ হাহাকাৰ কৰিছো এই যে বাৰে বাৰে মেঘালী নোহোৱা